অহাকালি ঘোষণা কৰিম অহাকালি 3টা বজাৰ পিছত আমাৰ ইপিপিএলৰ প্ৰাৰ্থী আমি ঘোষণা কৰি দিম আজি আমি প্ৰাৰ্থী ঘোষণা কৰি দিম বুলি ভাবিছিলোঁ আমাৰ প্ৰাৰ্থী সব ৰেডি আছে मानगोनां रायजोफोर दिनैनि गुबै टपिकआनो जाहैबाय जोंहा इउपिपिएलनि राजु नार्जारि सारा दिनै जोंनो मा बाथ्रा फोरमायखो बेजोंनो लोगोसे गोबां बाथ्रा फोरमायदों जे राजु नार्जारि सारा बिथाङा मा फोरमायदों जे इउपिपिएलनि बिजाथिखौ फोसावनो थांगासिनो आरो फोसावनाया माब्ला फोसावगोन बिनि सायाव बाथ्रा बुंदों रायजोफोर नोंथांमोना राजु नार्जारि सारनि बिबुंथिखौ नोंथांमोना नायनानै लाग्रो बा खोनासंनानै लादो গতিকে যেহেতু নিৰ্বাচন বহুত ওচৰত চুমু চাপি আহিছিল এইকাৰণে 10 তাৰিখ মাৰ্চত কোৰ কমিটিয়ে সিদ্ধান্ত ল'লে আমি বিজেপিৰ পৰা অসম প্ৰদেশ বিজেপিৰ পৰা আমি জানিব লাগে যে আমি এনডিএৰ এলায়েন্স পাৰ্টনাৰ হয় না নহয় বুলি আৰু আমি এটা ডেডলাইন দিছিলোঁ 12 তাৰিখ মাৰ্চত 12 তাৰিখ মাৰ্চত ডেডলাইন দি পেলাই চিঠিটো লিখা হৈছিল আমাৰ মাননীয় অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া আৰু তেখেত এমপিও হয় অনাৰেবল এমপিও হয় আমাৰ ওদালগুৰি দৰং সমষ্টিত এই চিঠিটো দি 10 তাৰিখত দি আমি ইমেইলত দিছোঁ হোৱাটছআপত দিছোঁ 12 তাৰিখলৈকে আমি লুকি আছিলোঁ 12 তাৰিখলৈকে ৰখি থাকি আমি একো তেনেকুৱা উত্তৰ নাপালোঁ ৰেছপন্স নাপালোঁ নোপোৱাত এইটো আমি পাব্লিক কৰা নাছিলোঁ যেহেতু দেশৰ মাননীয় প্ৰধানমন্ত্ৰী কোকৰাঝাৰলৈ আহি আছিলে 13 তাৰিখত 14 তাৰিখলৈকে আসামত আছিল যোৱাকালিলৈকে অসমত আছিল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া এইকাৰণে আমি এইখন চিঠি ৰাজহুৱা কৰা নাছিলোঁ তেখেতৰ মান সন্মানটো চাই আৰু দেশৰ মাননীয় গৃহমন্ত্ৰী তেখেতেও অসমৰ ভ্ৰমণত আছিল বা আছে এতিয়াও মই নাজানো এতিয়াও আছে না নাই কিন্তু তেখেতসকলৰ মান সন্মানটো চাই পেলাই এই চিঠিটো আমি ৰাজহুৱা কৰা নাছিলোঁ যেহেতু আজি ঘোষণা হৈ গ'ল আৰু 2021 চনৰ পৰা 2026 নিৰ্বাচনলৈকে যি এনডিএত থাকাৰ আমাৰ কমিটমেণ্ট আছিল এই কমিটমেণ্টটো আমাৰ উকলি গ'ল কিন্তু এই চিঠিৰ ৰেছপন্সটো আমি একো নাপালোঁ গতিকে আজি আমাৰ কোৰ কমিটিৰ যে সিদ্ধান্ত হ'ল এই কোৰ কমিটিত আমি সিদ্ধান্ত ল'লোঁ এই চিঠিটো ৰাজহুৱা কৰিব লাগে আৰু অহাকালিলৈকে আপোনালোকে ফৰ্মেল এটা ঘোষণা আপোনালোকে পাব যে আমি কি সিদ্ধান্ত ল'লোঁ আজি নিশা আৰু কিছুমান বহুত সিৰিয়াছ বৈঠক আমাৰ আছে আজি গতি ৰাতি আমাৰ মিটিংবোৰ চলি থাকিব কেন্দ্ৰীয় শীৰ্ষ নেতৃত্ব এটা ঠাইতে আমাৰ কেন্দ্ৰীয় কাৰ্যালয় বা তেনেকুৱা এই লোকেশ্যনতে আমি ওচৰা ওচৰি আছোঁ আৰু গতি ৰাতি আমাৰ আলোচনা বিলোচনা চলি থাকিব কেণ্ডিডেট সিলেকশ্যন এনডিএত থাকা নাথাকাৰ এনাউন্সমেণ্ট এইবিলাক চব আমাৰ আলোচনা বিলোচনা আমাৰ চলি আছে অহাকালি আপোনালোকে অফিচিয়েল এটা ষ্টেটমেণ্ট আপোনালোকে পাই যাব নাই আমি 10 তাৰিখ মাৰ্চত আমাৰ এটা কোৰ কমিটি মিটিং হৈছিল বহুত সিৰিয়াছ এটা ডিছকাশ্যন হৈ আছিলে কি যেহেতু আমাৰ অসম বিধানসভাৰ নিৰ্বাচন সমাগত আজি ঘোষণা কৰি দিলেই 10 তাৰিখত আমি গম পোৱা নাছিল কেতিয়া ঘোষণা কৰিব কিন্তু আজি ঘোষণা কৰি দিছে 9 তাৰিখ এপ্ৰিলত হ'ব তো 10 তাৰিখ মাৰ্চত আমি সিদ্ধান্ত এটা ল'লোঁ যে যেহেতু আমি 2020 চনৰ পৰাই এনডিএৰ এলাই হয় 2020 চনত আমি বিজেপি জিএছপি আৰু ইউপিপিএল আমি বিটিআৰ চৰকাৰ গঠন কৰিছিলোঁ 2021 চনত এজিপি ইউপিপিএল আৰু বিজেপি তিনিটা দলে মিলি পেলাই আমি অসম চৰকাৰ আমি গঠন কৰিছিলোঁ আপোনালোকে জানে যে 2020 চনৰ পৰা 2025 চনৰ বিটিআৰ নিৰ্বাচনলৈকে আমি বিজেপি আৰু ইউপিপিএল আমি বিটিআৰত চৰকাৰ চলাই আছিলোঁ কিন্তু নিৰ্বাচনত আমি বেলেগকৈ অৱতীৰ্ণ হ'লোঁ ইউপিপিএলে বেলেগকৈ অৱতীৰ্ণ হৈছে 40টা সমষ্টিত আমি খেলিছোঁ আৰু বিজেপিয়ে কিমানত খেলিলে প্ৰায় এনেকৈ 20-30টা মান সমষ্টিত তেখেতসকলে খেলিলে তো আমাৰ বিটিআৰ ইলেকশ্যনত এলায়েন্সটো নাছিল বিজেপি আৰু ইউপিপিএলৰ এলায়েন্সটো আমাৰ নাছিল এতিয়া 2021 চনত যি প্ৰতিশ্ৰুতি যি কমিটমেণ্ট লৈ পেলাই আমি এনডিএ পাৰ্টনাৰ হিচাপে অসম চৰকাৰক আমি জনাই দিম মষ্ট প্ৰবেবলি এইটো কোকৰাঝাৰতে হ'ব কোকৰাঝাৰত আমাৰ হেডকোৱাৰ্টাৰটো যদি কোকৰাঝাৰত কিন্তু লিডাৰশ্বিপে কিবা কাৰণত যদি সিদ্ধান্ত লৈ বেলেগত দিয়াৰ কাৰণে এইটো আপোনালোকক জনাই দিম
কিন্তু মষ্ট প্ৰবেবলি কোকৰাঝাৰতে হ'ব আৰু 3টা বজাৰ পিছত প্ৰথমখন আমাৰ ইউপিপিএলৰ প্ৰাৰ্থীৰ তালিকা আপোনালোকে কালি পাই যাব। এনডিএৰ লগত থাকাটো কি আপোনাৰ অনুভৱ কি হয়, এইটো থাকিব না নাই, অলপ আপুনি কেনেকৈ হ'ব বুলি আপুনি? আমি ক'ব লাগিব যে আমি এনডিএৰ লগত 2020 পৰা 2025 চনলৈকে চৰকাৰ চলালোঁ। আচ্ছা আচ্ছা। আৰু অসমত আমি 2021 পৰা 2026লৈকে চৰকাৰ চলালোঁ। তো সকলো এনডিএ লিডাৰশ্বিপক আমি ধন্যবাদ দিলোঁ। আমি একেলগে চৰকাৰ চলালোঁ, ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ চেষ্টা কৰিলোঁ। যিমানখিনি আমাৰ প্ৰতিশ্ৰুতি আছিলে সেই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিবলৈ আমি চেষ্টা কৰিলোঁ। আমাৰ যিহেতু এটা ডাঙৰ এটা কমিটমেণ্ট আছিলে বিটিআৰ চুক্তিটো ৰূপায়ণ কৰা। বিটিআৰ চুক্তি ৰূপায়ণ কৰিবলৈ গৈ আমি অসমত বড়োসকলৰ কাৰণে আৰু এটা কাউন্সিল আমি গঠন কৰিবলৈ সক্ষম হ'লোঁ, BKWC বুলি, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বুলি। আৰু আমি এতিয়ালৈকে আজিলৈকে আমি যিখিনি কাম কৰিবলৈ সক্ষম হ'লোঁ, ইয়াৰ কাৰণে ৰাইজক ধন্যবাদ দিছোঁ। যিমান আমাৰ এনডিএ এলায়েন্স পাৰ্টনাৰ আছে তেখেতসকলক ধন্যবাদ দিছোঁ। তেখেতসকলৰ সহায় সহযোগিতা, তেখেতসকলৰ মৰম চেনেহ, তেখেতসকলৰ সমৰ্থনৰ কাৰণে আমি আন্তৰিক ধন্যবাদ তেখেতসকলক দিছোঁ। এতিয়াৰ পিছত আমাৰ ৰাজনৈতিক পথ কি হ'ব নহ'ব আপোনালোকক আমি কালি জনাই দিম। अब्ला मानव गेदेर रायजोफोर नोंथांमोना नुबाय खोनाबाय बुजिबाय जोंहा इउपिपिएलनि राजु नार्जारि सारा बिजाथि फसंनायनि सायाव मा बाथ्रा बुंखो बिनि सायाव नोंथांमोना कमेन्टनि गेजेरजों फोरमायहर जे नोंथांमोननि कमेन्टखौ फरायनानै जों बयबो रायजो राजाफ्रा फैबाय थानाय एमएलए इलेक्सनाव बबे मोनसे पलिटिक्स पार्टियाव भटखौ होनांगौ बिनि बागै बुजिनो हायो। अब्ला रायजोफोर दिनैनि भिडिअखौ आङो बेखिनियावनो फोजोबबाय। भिडिअखौ मोजां मोनदोंब्ला लाइक, लोगोसे चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब।